সৰুপথাৰৰ বিজেপি নেতা বিশিষ্ট সমাজকৰ্মী ৰাজীৱ শইকীয়াৰ আন্তৰিক ভূমিকা। দৈগ্ৰুঙৰ দুৰ্ভগীয়া দৰিদ্ৰ পৰিয়ালৰ দুৰ্দশাৰ কথা জানিব পাৰি মহানুভৱতাৰে আগবাঢ়ি আহিল বিশিষ্ট সমাজকৰ্মী ৰাজীৱ শইকীয়া। মৰঙী আঞ্চলিক পঞ্চায়তৰ সভাপতি পল্লৱ চেতিয়া, সমাজকৰ্মী দিলীপ শইকীয়া, লেটেকুজান গাঁও পঞ্চায়তৰ সভাপতি সুজিত বৰাৰ সহযোগত দুৰ্দশাত দিন কটোৱা মুকুন্দ তাঁতী আৰু ৰাখী তাঁতীৰ ঘৰত উপস্থিত হৈ এমাহৰ দায়িত্ব গ্ৰহণেৰে খাদ্য সামগ্ৰী যোগান ধৰাৰ লগতে ঘৰ নিৰ্মাণ কৰি দিয়াৰ দায়িত্ব গ্ৰহণ কৰে। সমাজকৰ্মী ৰাজীৱ শইকীয়াৰ এনে আন্তৰিক পদক্ষেপক সকলোৱে শলাগ লৈছে। উল্লেখ্য যে সৰুপথাৰ বিধানসভা সমষ্টিৰ লেটেকুজান গাঁও পঞ্চায়তৰ ২ নং দৈগ্ৰুঙৰ মুকুন্দ তাঁতী আৰু ৰাখী তাঁতীৰ পৰিয়ালটোৱে ৪ সন্তানসহ সুদীৰ্ঘ ২০টা বছৰ দুৰ্বিষহ জীৱন অতিবাহিত কৰিছে। এই দৰিদ্ৰ পৰিয়ালটোৱে জীৱন জীৱিকাৰ কঠোৰ সংগ্ৰামত বৰ্তি হৈ আহিছে যদিও কাৰো পৰাই লাভ কৰা নাই কোনো সঁহাৰি। চৰকাৰী কোনো আঁচনিয়ে ঢুকি পোৱা নাই। উঁৱলি যোৱা প্ৰজা, থাকিবলৈ শুবলৈ এখন বিচনাও নাই, খাবলৈ নাই খুটকণ। চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ সময়তে ভোকে লঘোণে আকাশৰ তৰা জিলিকা এখন চালিৰ তলত থাকিব লগা হৈছে এটা দুৰ্ভগীয়া পৰিয়াল। 4টাকৈ সন্তান লৈ কঠোৰ জীৱন সংগ্ৰামৰ মাজেৰে দিন কটাবলগীয়া হৈছে নুমলীগড়ৰ ২ নং দৈগ্ৰুঙৰ এই পৰিয়ালটো। নাই এখন ৰেচন কাৰ্ড, লাভ কৰা নাই চৰকাৰী আঁচনিৰ এটা ঘৰ, নাই অনাময় আঁচনিৰ এটা লেট্ৰিনো। অধীনত ইয়াত এটা পৰিয়াল খুব বেয়া অৱস্থাত বাস কৰিছে। বাসভৱনৰ অৱস্থা নাই, একেবাৰে জৰাজীৰ্ণ। গতিকে সেই নিউজটো পাই আমি ততাতৈয়াকৈ যোগাযোগ কৰি আমি তেখেতসকলৰ ঘৰলৈ আহিছোঁ, কিবা এটা সকাহ দিবৰ কাৰণে আহিছোঁ। আৰু আজিৰ তাৰিখত আমাৰ এটাই লক্ষ্য, ভাৰতীয় জনতা পাৰ্টীৰ এটাই লক্ষ্য, যাতে কোনো যাতে ভোকত থাকিব নালাগে, কোনো যাতে ঘৰ নোহোৱাকৈ থাকিবলগীয়া নহয়, সেইটোৱে এটা আমাৰ লক্ষ্য আছে। সেইকাৰণে আমি ততাতৈয়াকৈ আহিলোঁ। আৰু আমি এই পৰিয়ালটোৰ কাৰণে, মুকুন্দ তাঁতী আৰু ৰূপা তাঁতী এই পৰিয়ালটোৰ কাৰণে আমি এমাহৰ কাৰণে খোৱা বোৱাৰ দায়িত্ব লৈছোঁ। আৰু লগতে আমাৰ এই আঞ্চলিক পঞ্চায়তৰ সভাপতি পল্লৱ চেতিয়াই 3 বান্দুল টিং তেখেতসকললৈ আগবঢ়াইছে আৰু ঘৰটো বনাই ল'বৰ কাৰণে আমি পৰামৰ্শ দিছোঁ। আৰু আমি আশা কৰিছোঁ সেই পৰিয়ালটোৱে অনাগত দিনত চৰকাৰৰ যিখিনি সা সুবিধা পাব লাগে সেই সা সুবিধাখিনি দিয়াবৰ কাৰণে আমি বিভাগীয় সকলো কৰ্তৃপক্ষৰ ওচৰত আমি সেই ব্যৱস্থা কৰি দিম। আৰু আমাৰ যি লক্ষ্য উদ্দেশ্য অন্তৰ্দয়া, সেই অন্তৰ্দয়া আমি লক্ষ্যত উপনীত হ'বৰ কাৰণে আমি সক্ষম হ'ম। নুমলীগড়ৰ পৰা অবিনাশ বৰাৰ ৰিপৰ্ট, কাজিৰঙা টাইমছ।